স্বাগতম জানাইছোঁ ডিজিটেল হয় ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত দেখুৱাম যে আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডটো লিংক হৈ আছে নাই, আপুনি কেনেকৈ চেক কৰিব। তো তাৰ আগতে আপোনালোকে যিসকলে এতিয়ালৈকে লিংক কৰা নাই সোনকালে লিংক কৰি লওক, নহ'লে আপোনাৰ বিপদ ঘণ্টা বাজিব পাৰে। কাৰণ চৰকাৰে অন্তিমবাৰৰ বাবে সময় বান্ধি দিছে আপোনাৰ 31 মাৰ্চ 2023 চনলৈকে। ষ্টেটাছটো চাবলৈ হ'লে প্ৰথমতে আপোনালোকে নিজৰ মোবাইলৰ গুগলত গুচি যাব। গুগলত গুচি গৈ কিনে আপোনালোকে চাৰ্চ কৰি টাইপ কৰি দিব ইনকাম টেক্স গভট বুলি আপোনালোকে টাইপ কৰিব। টাইপ হোৱাৰ পিছত চাৰ্চ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। অহাৰ পিছত আপোনালোকে ইনকাম টেক্স ডিপাৰ্টমেণ্ট য'ত আপুনি প্ৰথম ৱেবছাইট দেখা পাব তাতে আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ দেখা পাব। তো আপুনি কি কৰিব, অকণমান স্ক্ৰল ডাউন কৰিব আৰু ডাউন কৰাৰ পিছত আপোনালোকে দেখা পাব এটা অপশ্যন দেখা পাব লিংক আধাৰ ষ্টেটাছ বুলি। ইয়াতে মই দেখুৱাই দিছোঁ। এইটো অপশ্যনত আপোনালোকে কি কৰিব, জাষ্ট ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ লগে লগে অকণমান লোডিং হ'ব। তো লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ দেখা পাব। দেখা পোৱাৰ পিছত আপোনালোকৰ ইয়াতে আপোনাৰ প্ৰথম যিটো দিছে ইয়াতে পেন, তো এইটো ঘৰত আপোনালোকে আপোনাৰ নিজৰ পেন নাম্বাৰটো আপুনি ইয়াতে বহাই দিব। দিয়াৰ পিছত আপোনাৰ সন্মুখত আৰু এটা অপশ্যন দেখা পাব য'ত লিখা আছে আধাৰ কাৰ্ড নাম্বাৰ। তো আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰটো ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে কি কৰিব, স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছত ইয়াতে দেখা পাব আপোনাৰ ভিউ লিংক আধাৰ ষ্টেটাছ বুলি ইয়াতে দেখা পাইছে। এইটো অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডটো লিংক হৈ আছে নাই ইয়াতে আপোনালোকে দেখা পাব। যদি হৈ আছে তো ইয়াতে আপোনাৰ অলৰেডি লিংক বুলি দেখুৱাই দিব, আৰু যদি লিংক হোৱা নাই তো নট লিংকিং বুলি ইয়াতে আহি যাব। তো অহাৰ পিছত আপোনালোকে কি কৰিব, যিসকলৰ লিংক হৈ আছে তেখেতসকলে একো কৰিব লগা নাই, আৰু যিসকলৰ লিংক হোৱা নাই অতি সোনকালে যিমান পাৰে অতি সোনকালে আপোনালোকৰ ডকুমেণ্টছখিনি লিংক কৰাই লওক, নহ'লে আপোনাৰ 31 মাৰ্চৰ পিছত আৰু আপোনালোকে লিংক কৰিব নোৱাৰে। গতিকে যিমান পাৰে সোনকালে আপোনালোকে লিংক কৰা ব্যৱস্থা কৰক। তো এইটোৱে আছিল আজি ভিডিঅ'টো। যদি আপোনালোকক নেক্সট ভিডিঅ' লাগে যে কেনেকৈ লিংক কৰা হয়, তো সেইটোৰ ওপৰত আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। যদি আপোনালোকক ভিডিঅ' লাগে তো ভিডিঅ' মই বনাম। তাৰপিছত আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।